ফ্ৰেণ্ড 3 ষ্টাৰ হোটেল কেনেকৈ আপোনালোকক দেখাম আজি ব্লগ আমাৰ লগত ভিডিঅ'টো চাই থাকক। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হাসান টুৰ ব্লগ। তো আজি আমাৰ নতুন এটা টুৰ ষ্টাৰ্ট হ'ল। তো আজি আমি ক'ত গৈ আছোঁ আপোনালোকে চাই থাকিব। তো আমি হোটেল এটাত যাম আজি, বহুত ধুনীয়া ভাল হোটেল। তো 3 ষ্টাৰ হোটেল হয়, তাতে আমাৰ কি হয় চাই থাকিব। তো আমি গৈ আছোঁ এতিয়া ওপৰলৈ, ব্লগ হোটেলৰ ভিতৰত যাওঁ। তো ফাইনেলি আমি আহি পাই গ'লোঁ হোটেল ৰাজধানী। তো ইয়াতে ক'ত আছে, এইটো গুৱাহাটীতে আছে খ্ৰীষ্টান বস্তিত। তাতে আজি আমাৰ মিটিং হ'ব LICত। তো এতিয়া আমি গৈ আছোঁ হোটেলৰ ভিতৰত, আপোনালোকৰ দৃশ্যখিনি দেখাই আছোঁ, আপোনালোকে চাই থাকিব আৰু ভিতৰত কি কি হয় দেখাই থাকিম। এতিয়া আমি ভিতৰত গৈ আছোঁ। ইয়াতে আছে তোমাৰ বাৰ, এই 3rd ফ্ল'ৰ, এইবিলাকতো আমাৰ নহয়, আমাৰতো LIC মিটিং হ'ব। তো এইটো 2nd ফ্ল'ৰত আছে। তো আমি এতিয়া 2nd ফ্ল'ৰত গৈ আছোঁ। তো চাই থাকিব কি কি আছে তাতে দেখাই থাকিম আপোনালোকক। তো ইয়াতে আপোনালোকক দেখাই আছোঁ খোৱা বোৱা হ'ব। এতিয়াও ষ্টাৰ্ট হোৱা নাই, অলপ পিছত ষ্টাৰ্ট হ'ব। খোৱা বোৱা চব ইয়াতে হ'ব, ফাইনেলি আমি আহি পাই গ'লোঁ আমাৰ য'ত মিটিং হ'ব, কনফাৰেঞ্চ হল প্লাছ হল। তো তাতে আমি এতিয়া ভিতৰত গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ হোটেলৰ ভিতৰত 3 ষ্টাৰ হোটেল। তো কেনেকৈ ডিজাইন কৰিছে, কিমান ধুনীয়া দেখা পাইছে, ভাল লাগে। তো মানুহ অলপ অলপ আহি আছে, আমিও আহিছোঁ। তো এতিয়া ছাৰৰ ওচৰলৈ যাওঁ, ছাৰে মাতিছে, তো হেণ্ডশ্বেক কৰিলোঁ। তো আপোনালোকক অলপ দৃশ্য দেখাই দিওঁ এতিয়া আমি। তো ফ্ৰেণ্ড এতিয়া চাহ খাব আমাক মাতিলে। তো এতিয়া আমি হাত ভৰি ধুইলোঁ, ধুই পেলাই চাহ খাব লাগিব। চবে চাহ খাই আছে, আমিও খাম। এতিয়া হাত ভৰি ধুই আছোঁ আমি। তো ফ্ৰেণ্ড আমাৰ মুখ চুখ ধোৱা হ'ল, এতিয়া চাহ খাই আছোঁ। তো ৰঙা চাহ খাওঁ, এই লগত আৰু এজন আহিছে আমাৰ, তেখেতে গাখীৰ চাহ খাব। তো ইয়াতে খোৱাৰ আইটেম আপোনালোকে দেখা পাই আছে, অলপ পিছত আমাৰ খোৱা হ'ব। ইয়াতে বহুত ধৰণৰ আইটেম হ'ব। তো ফ্ৰেণ্ড LIC মিটিঙত কেনেকৈ ভাষণ দিয়ে, কি হয় শুনাই থাকোঁ আপোনালোকক, শুনক। হিচাপে আমাৰ যিটো এক্সপিৰিয়েঞ্চ, মই বিশেষ ক'ব নালাগে, তথাপি এক্সপিৰিয়েঞ্চে কেনেকুৱা কাম কৰে এইটো কৈছোঁ। বিফোৰ 1956 কৈছোঁ যে 1956ৰ 1 ছেপ্টেম্বৰত LIC নেশ্যনেলাইজ কৰা হৈছিলে। তাৰ আগতে বিভিন্ন ইঞ্চুৰেঞ্চ কোম্পানী আছিলে, তেওঁলোকে ব্যৱসায় কৰিলে, তাৰ পৰা বাছি আনি পেলাই নেশ্যনেলাইজ কৰিলে। তো 1956 ছেপ্টেম্বৰৰ পৰা 67 years আমি ফ্ৰেণ্ড LIC কেনেকৈ ষ্টাৰ্ট হ'ল এতিয়া ছাৰে ক'ব, আপোনালোকে শুনিব মিটিঙত। মানুহবিলাকে জাহাজত বয় বস্তু লৈ গৈছিলে, বিভিন্ন এমাহ দুমাহ বা ছমাহৰ কাৰণে গুচি যায়, সাগৰেৰে হওক বা নৈৰে হওক, গৈ পেলাই বস্তুবিলাক আদান প্ৰদান কৰে, মানে সলাই চেঞ্জ কৰে। তেতিয়া এনেকুৱা চিটুৱেশ্যন হৈছিলে, হঠাৎ সাগৰৰ মাজত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিলে। যেনে ধৰক ধুমুহা আহিল, চোৰ ডকাইতি পালে, যাৰ ফলত তেওঁলোকৰ যথেষ্ট লোকচান হৈছিলে। তেতিয়া কি কৰিলে, ব্যৱসায়ীসকলে আলোচনা কৰি এটা সিদ্ধান্ত ল'লে যে ছাপ'জ আমি যদি 10জন ব্যৱসায়ী কৰিছোঁ, আমি এটা ফাণ্ড ক্ৰিয়েট কৰোঁ, যে সকলোৱে সমানে শ্বেয়াৰ দি পেলাই এটা ফাণ্ড ক্ৰিয়েট কৰোঁ, চ' ডেট যদি দুজনৰ লোকচান হৈছে এইটো যাতে আমি কম্পেনচেট কৰিব পাৰোঁ। আৰু এইটোৰ পৰাই ইঞ্চুৰেঞ্চটো আহিলে। আপোনালোকে জানে বহুতে, তথাপি মই জনা কথাখিনিকে কৈছোঁ। ইঞ্চুৰেঞ্চ কনচেপ্টটো হ'ল যে কিবা ফাইনেন্সিয়েল লছ যিটো হয়, সেই লছটো যাতে কম্পেনচেট কৰিব পাৰে, সেইটো কাৰণে ইঞ্চুৰেঞ্চ লাগে। এতিয়া আমি বেচিকেলি চাওঁ মানুহৰ যিটো হিউমেন লাইফ ভেলু, মানুহৰ মোৰ হিউমেন লাইফ ভেলু হ'ল আজি মোৰ যিটো এজ আৰু যিমান বছৰলৈ মই ইনকাম কৰিব পাৰিম, মাইনাছ যিখিনি মোৰ ব্যক্তিগত খৰচ, সেইখিনি বাহিৰে যিখিনি বাচিব সেইখিনি পৰিয়ালৰ কাৰণে মই খৰচ কৰোঁ, সেইটো মোৰ হিউমেন লাইফ ভেলু। গতিকে এইটো প্ৰটেক্ট কৰাৰ কাৰণে ইঞ্চুৰেঞ্চ লাগে। কোনো এটা সৰু অৰ্গেনাইজেশ্যন নহয়, যিটো লাইফ ইঞ্চুৰেঞ্চক মই ৰিপ্ৰেজেণ্ট কৰোঁ, বহুত এটা ডাঙৰ ইনষ্টিটিউশ্যনক ৰিপ্ৰেজেণ্টেশ্যন কৰোঁ। গতিকে আপোনালোকে যেতিয়া যাৰ ফাণ্ড ভেলু 44 lakhs of crores, এছেট কিমান আছে, এছেটো ওচৰা ওচৰি আছে, মানে 40 lakhs of crores তাৰ ওচৰা ওচৰি আছে, 37 নে কি আছে, এইটো পিছত আপোনালোকে গুগলত। 1956ৰ পৰা মই আশা ৰাখিছোঁ আমি বা আমাৰ নেক্সট জেনেৰেশ্যনে ইয়াক আৰু অধিক শক্তিশালী কৰিব, এইটো আশা ৰাখিছোঁ। এতিয়া চাওক, আমি যিবিলাক প্লেন
চেল কৰোঁ আমাৰ এক্সপিৰিয়েঞ্চটো কথাবলৈ মই এটা সৰু ষ্টৰি এটা কৈছোঁ এক্সপিৰিয়েঞ্চে কেনেকৈ কাম দিয়ে এইটো এটা সৰু ষ্টৰি কৈছোঁ এজন মানুহে তো ফ্ৰেণ্ড মিটিং শুনা পালে এতিয়া শেষ হ'ল এতিয়া আমাৰ খোৱাৰ সময় হ'ল এতিয়া খোৱালৈ যাওঁ বহুত মানুহ আছে এতিয়া আমি খাম আপোনালোকক দেখাম হোটেলত এতিয়া আমাৰ লাঞ্চৰ সময় হৈ গৈছে ফ্ৰেণ্ড মই কি ল'লোঁ আপোনালোকক দেখাই আছোঁ এতিয়া খাম তো মাছ ল'লোঁ পনীৰ ল'লোঁ নান ৰুটি ল'লোঁ আৰু কিবা কিবি লৈছোঁ আপোনালোকে দেখা পালে তো এতিয়া খোৱা ষ্টাৰ্ট কৰি দিম খাই পেলাই আৰু যামেই আমি তো এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল তো বাহিৰত পূৰা বৰষুণ অলপ দেখাই আছোঁ বিল্ডিঙৰ ওপৰৰ পৰা দৃশ্যখিনি তো এতিয়া আমি তললৈ নামি যাওঁ আৰু লাহে লাহে আৰু ওলালোঁ এতিয়া বৰষুণ বহুত বেছি পৰি আছে বাহিৰত আপোনালোকে দেখা পাই আছে আমি যাম এতিয়া যাব লাগিব গাড়ী তলত আছে একো নাই তো ফ্ৰেণ্ড আপোনালোকক দেখালোঁ হোটেল 3 ষ্টাৰ হোটেল হয় ৰাজধানী হোটেল তো এইটো গুৱাহাটীতে আছে তো আপোনালোকে LIC যদি কৰিব পাৰে ভাল ভাল প্লান আছে আৰু মিটিঙতো শুনা পালে ছাৰে ক'লে বহুত গুৰুত্বপূৰ্ণ ইঞ্চুৰেঞ্চ থাকিব লাগে আজিকালি মানুহৰ কোনটো সময়ত কি হয় আৰু বহুত আমাৰ মাইনাছখিনি প্লাছ হয় ইঞ্চুৰেঞ্চ কৰিলে তো মই LIC এজেণ্ট হয় তো আপোনালোকে কৰিলে কৰিব পাৰে যোগাযোগ কৰিব আৰু কি আছে ভালকৈ কৈ দিম তো ভিডিঅ'টো চাই কেনেকৈ লাগিল ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব প্লিজ থেংক ইউ